নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ভিডিঅ'লৈ। আজি মই কৰিবলৈ লৈছোঁ বটল আৰ্ট। বটল আৰ্ট কৰোঁতেনো কি বস্তু লাগে আহকচোন চাই লওঁ। প্ৰথমতে লৈছোঁ বটল, লগতে লৈছোঁ আৰু কালাৰ, ব্ৰাছ, লগতে লৈছোঁ পানী কালাৰ কৰি ব্ৰাছবিলাক ধুবৰ বাবে। প্ৰথমতে মই গোটেই বটলটোৱে ব্লেক কালাৰ দি কালাৰ কৰি ল'ম। তাৰপিছতহে আকৌ ইয়াৰ ওপৰত ডিজাইন দিম। এটা বটলত কালাৰ কৰি হৈ গ'ল। ইয়াত ডিজাইন দিব পৰা এতিয়াও হোৱা নাই, শুকাব লাগিব। শুকোৱাৰ পিছত ইয়াত ডিজাইন দিব পৰা যাব। এইটো বটল শুকাই মানে আহকচোন আমি বেলেগ এটা বটলত কেনেকৈ ডিজাইন দিওঁ চাই লওঁ।